তো বহি ল'লোঁ আৰু আহি পালে আমাৰ মেইন মানুহজন তাৰমানে আজি মানে এখেতৰ জৰিয়তে আমি যাম গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা যাম উজনি অসমলৈ আৰু উজনি অসমৰ 3খন ঠাই ঘূৰাৰ প্লেনিং কৰিছোঁ যোৰহাট শিৱসাগৰ আৰু মাজুলী তিনিখন ঠাই 3 দিনত এতিয়া সফল হ'বনে নহয় সেয়া আপোনালোকে জানিব পাৰে পৰৱৰ্তী সময়ত এতিয়া যাত্ৰা আৰম্ভ হৈছে সৰভোগৰ পৰা আৰু এয়া হৈছে সৰভোগ ফ্লাইঅভাৰ আৰু এতিয়া আমি এনেদৰে যাত্ৰা কৰি আছোঁ তো গাইজ গুৱাহাটীলৈ গৈ আছোঁ কিন্তু এয়া চাওক ট্ৰেইন চাব লগা হৈছে কাৰণ কিয় জানিব পৰা মতে অলৰেডি সকলোবোৰ বাছ বুক হৈ গৈছে যিহেতুকে বিহুৰ বতৰ সেইবাবে এইবাৰ উপায় নাপায় ট্ৰেইন চাই আছোঁ কিন্তু ট্ৰেইন আজি নাপাম অহাকালি যাব লাগিব মৰ্ণিঙত এতিয়া চাই থাকোঁ কি হয় কি নহয় হাহাকাৰীয়া লাইভ হৈছে আমাৰ আৰু আমি গৈ আছোঁ আৰু কিছু সময় পিছত মোক হাজো আৰু আমি এনেকুৱাকৈ মানে বৰপেটা টাউন হৈ পেলাই হাজো হৈ পেলাই আমি গৈ আছোঁ কিন্তু বহুত মানে কিবা কিবি সমস্যা হৈ আছে যিহেতুকে অহাকালি আহিছে মোদী আৰু অহাকালি সৰু সজাই মানে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে গৈ আছে তাৰ কাৰণে মোদী আহি আছে আৰু বাছবিলাক বহুতেই নাই আৰু বাছ বুকিং ট্ৰেইনো নাই ট্ৰেইনৰ বুকিং আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটীলৈ কিন্তু কি হ'ব আমাৰ যাত্ৰা আমি আজি যোৰহাটলৈ যাব পাৰিমনে যোৰহাটৰ বাছ পামনে নে যোৰহাটলৈ যোৱা ট্ৰেইন কিবা পামনে কি হ'ব সেয়া ময়ো নাজানো সেয়া অকল ভগৱানে জানে গতিকে ভগৱান চাওক শিৱ পাৰ্বতী আছে ইপিনে গণেশো আছে এতিয়া জানে নে নাজানো কিন্তু আমি এনেকৈ গৈ আছোঁ ল'ৰাও ল'ৰা তুমি এতিয়া গোলাঘাটলৈহে যাবা তোমালোকৰ আৰু সেই ৰাতিখন যোৰহাট যোৱা নহয় যোৰহাট গৈ যাম বুলি ভাবিয়ে থাকা তুমি যোৰহাট যাবলৈ নোৱাৰা তোমাৰ কোন ককাইৰে নিব আজি হে আচ্ছা যোৰহাট যোৱা বাছ চাছ কিবা আছে যোৰহাট যোৱা বাছ লাগে 2টা চিট লাগে ইমিডিয়েট তই চাই মোক জানাচোন আমি আছোঁ এতিয়া হাজো পাৰ হৈছোঁ নহয় যোৰহাট যাব বাছ পাম না নাপাম আজি পাম না নাপাম কিয় হোটেল নাপাম পাম নে নাপাম নাইট চুপাৰ হা তো গাইজ গৈ আছোঁ হাহাকাৰ জীৱন কাৰণ ট্ৰেইন নাই বাছ নাই একো নাই কেৱল মানুহ চবৰে হাহাকাৰ সকলোৱে বিহু বুলি ঘৰলৈ গৈ আছে আমি কিন্তু ঘৰৰ পৰা বিহু বুলি বেলেগতে গৈ আছোঁ ওলোটা মানে মানুহে বিহু বুলি ঘৰলৈ যায় কিন্তু আমি ওলোটা বিহু বুলি ঘৰৰ পৰা বাহিৰলৈ গৈ আছোঁ মানে উজনি অসমৰ বিহু চাবৰ কাৰণে গৈ আছোঁ কিন্তু কি কৰিব যাত্ৰা পথত হৈছে নানানটা হাহাকাৰ কিন্তু এতিয়া গৈয়ে আছোঁ এয়া চাওক এনেকৈ গৈয়ে আছোঁ আৰু আহি পালোঁ চেক গেট আৰু কিছু সময় পিছত পাম আমি কি পাম শৰাইঘাট পাম না তো গাইজ পাই গ'লো শৰাইঘাট মহাবৌ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এখন শৰাইঘাট তো এয়া জালুকবাৰী ফ্লাইঅভাৰ ওপৰৰ আৰু আমি জালুকবাৰী ফ্লাইঅভাৰৰ পৰা এতিয়া এনেকুৱাকৈ যাম পল্টন বজাৰলৈকে আৰু জালুকবাৰী ফ্লাইঅভাৰৰ পিছত পালোঁ মালিগাঁও তো এতিয়া পাই গ'লো কামাখ্যা গেট আৰু চাওক বিহুৰ পেণ্ডেল মানে বাছখন দেখা পোৱা আপোনালোকে ইয়াতে সৰুৰ বিহু চাবৰ কাৰণে আপোনালোকে আহিব পাৰে পেণ্ডেল ৰেডি হৈ তো চাওক সুন্দৰ তো যি কি নহওক আৰু বাছ পাওঁ ট্ৰেইন পাওঁ কি পাম এতিয়া মুঠতে গাড়ীত আছোঁ আৰু এতিয়া আমি গৈ আছোঁ পল্টন বজাৰলৈকে আৰু নতুনকৈ ব্ৰিজ এখনো হৈ আছে মানে আগত সৌখন এনেকৈ ব্ৰিজ হৈ আছে এখন তো এয়া আমি এইটো প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প পাৰ হ'লোঁ আৰু ইয়াতে বিভিন্ন অনুষ্ঠান হয় আৰু এতিয়া আমি এনেদৰে গৈ আছোঁ আৰু হয়তো কিছু সময় পিছত আমি হেণ্ডি কলেজো পাম ন ফেঞ্চি বজাৰতো এইটো ৰাইট চাইডে হ'ব তো পাই গ'লো ফেঞ্চি বজাৰ আৰু ইয়াতে এটা মন্দিৰ এটা আছে ন হেৰি মন্দিৰটো শুক্লেশ্বৰ মন্দিৰটো আৰু এইখনে চাওক ফুট অভাৰ ব্ৰিজ ধুনীয়াকৈ বনাইছে বেছি দিন নাই হোৱা বাৰু আৰু এনেকুৱাকৈ গৈ আছোঁ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰেৰে মানে ছাইডেৰে এনেকৈ গৈ আছোঁ আৰু মহাবাহু ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ ইয়াতে গৈছোঁ ভিডিঅ' দিয়া নাই ভিডিঅ' দিম বাৰু ইয়াতে অহা হ'ল এমাহৰ বেছি হ'ল কিন্তু বিশেষ আৰু ভিডিঅ' দিব পৰা নাছিলোঁ তো দি দিম আৰু চাওক এয়া চাওক ৰ'ব মই দেখাই আছোঁ মেইন গেট এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ
তো ফাইনেলি থেংক ইউ বহুত কষ্ট কৰি আমাক এইখিনি পহুচাই দিয়াৰ বাবে বঢ়িয়াকৈ তো লগ পাম পিছত আৰু এয়া চাওক আমি পল্টন বজাৰ আহি গ'লোঁ ষ্টেচনত যে খবৰ এটা লৈ লওঁ আৰু এতিয়া এয়া চাওক অৱস্থা ইয়াৰ কাৰণে যত যি হৈছে বাই বাই ষ্টেচনলৈ গৈ আছোঁ ষ্টেচনত গৈ চাওঁ যোৰহাট বা মৰিয়নিলৈ যোৱা কি ট্ৰেইন আছে 11:30 বজাত এখন ট্ৰেইন আছে কিন্তু ছিট পাওঁ নে নাপাওঁ এভেইলেবল আছে সেইটো চাব লাগিব কাৰণ বহুত দূৰ যাব লাগিব গতিকে ছিট নাথাকিলে যোৱাটো পচিবল নহয় কষ্ট হ'ব তো এতিয়া ষ্টেচনলৈ গৈ আছোঁ এয়া গুৱাহাটী এয়া চাওক গুৱাহাটী ট্ৰেইন ষ্টেচন এতিয়া খোজকাঢ়ি চিটি বাছৰ পৰা নামি খোজকাঢ়িলোঁ আৰু এতিয়া বহিলোঁ অঁ বাবা নোসোমাই দেখোন এতিয়া খানাটো ক'ত খাম আপোনালোকে গম পাব লাহে লাহে মুঠতে এটা বস্তু হাহাকাৰীয়া লাইফ মুঠতে আজিৰ নিচিনা কষ্ট মই পোৱা নাই আৰু কষ্ট পোৱাৰ মূল ব্যক্তিজন এইজন এতিয়ালৈকে ইয়াৰ অনুতপ্তই হোৱা নাই যে প্লেনিং নকৰাকৈ ক'তো যাব নালাগে ইয়াক এটা বস্তুৱে শিকাইছোঁ ইমান দিন ধৰি যে প্ৰপাৰ প্লেনিং নহ'লে একো নাই ই যে যোৰহাট যাব সেই কথাটোৰ কাৰণে ই বুকিঙে কৰা নাই টিকেট নাজানে মোৰ কোনো আইডিয়া নাই ইয়াৰ কাৰণে এইবিলাক হৈছে কোনো প্লেনিং নাই তো গাইজ সঁচাকৈ কৈছোঁ প্ৰপাৰ প্লেনিং নহ'লে ক'তো নাযাব যোৰহাট উজনি অসম যোৱাৰ মোৰ বিশেষ অভিজ্ঞতা নাই ই আগতে বুক কৰিব লাগিছিল খবৰ ল'ব লাগিছিল বা আমি দিনতে আহিব লাগিছিল ৰাতি 9টা বজাত গুৱাহাটী পালে এতিয়া ৰাতিখন কি কৰিম আৰু এতিয়া এনেকৈ এই যে মানে ঘূৰি ফুৰিছোঁ অলি গলি মানে পাগল কুত্তাৰ নিচিনা তো এই চিনাকি মানুহ এজন লগ পালোঁ সুদূৰ দিল্লীৰ পৰা আহিছে দিল্লীত থাকে দেখিছেনে এই বেগৰ কাৰণে ওলাবই নোৱাৰে খোৱা বোৱা একো নাই সেয়া হৈছে লাইফ শনি লগা লাইফ আজি তো ফাইনেলি গেটখন খোল খাই যাব আৰু এতিয়া আমি এনেকৈ সোমাই যাম ঘৰত কোনোবা আছেনে অঁ আছেনে অঁ সোমাই গ'ল এখেতে ময়ো সোমাই যাওঁ দিয়ক চেণ্ডেল জোতা খুলিলোঁ সোমাই যাম তো এয়া ফাইনেলি আহি পালোঁ নমস্কাৰ চিৰ চেনেহী মোৰ ভাষা জননী আৰু বহুত একো নোখোৱাৰ পিছত এয়া আহি পালে এয়া বৰা পিঠা নে তিল পিঠা কি পিঠা বাবা নাৰিকল দিয়া বগা পিঠা ঠিক আছে এয়া বহুত কিবা কি এয়া বিস্কুট এয়া চাহ তো এয়া হৈছে এয়া পৰিৱেশ আৰু এইটো খাই লওঁ প্ৰথমতে আৰু ৰাতিপুৱা আৰু এটা 5 বজাৰ পৰিৱেশ আৰু মই উঠি দিলোঁ যিহেতুকে যাব লাগিব যোৰহাট অভিমুখে আৰু এয়াই অৰ্থাৎ ৰাতিটো ইয়াতে থাকিলোঁ যিহেতুকে হোটেলো নাপালোঁ বাছো নাপালোঁ ট্ৰেইনো নাপালোঁ গতিকে অৱশেষত জেঠাহঁতৰ ল'ৰা তাত অৰ্থাৎ দাদাহঁতৰ তাত থাকিব লগা হ'ল আৰু যি কি নহওক এতিয়া ইয়াৰ পৰা বিদায় মাগিম আৰু আপোনালোকক দেখুৱাই থাকিম আহি আছে যোৰহাটৰ ভিডিঅ' মাজুলীৰ ভিডিঅ' শিৱসাগৰৰ ভিডিঅ' তাৰ কাৰণে ব্লগাৰ হেমন্ত চেনেল ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব